হয় তোৰ হ'লনে ওলাই আজি গাঁৱৰ ঘৰলৈ যাম নহয় ওলাই আকৌ সোনকালে ওলাইছোঁ আৰু গাঁৱৰ ঘৰলৈ গৈ বহুত ভাল লাগিব ন মা লাগিবতো কিমান যে আনন্দ লাগি আছে মোৰ ইচ্ছা নকবি আৰু ইমান মনটো ফূৰ্তি লাগি আছে বহুত দিনৰ মূৰত গাঁৱলৈ যাম তাকে মই সৰুতেই যোৱা ন এতিয়াহে যাব পাম আৰু ভাল লাগিব দেই ইচ ৰাম ঘৰটোৰ অৱস্থাটো এয়াই নি বহুত দিন অহা নাই যে সেইকাৰণে মানে এনেকুৱা বেয়া হৈ আছে এইটো ঘৰত আমি কেনেকৈ থাকিম চহৰৰ ঘৰৰ পৰা কেইদিনমান গাঁৱৰ ঘৰলৈ ফুৰিবলৈহে আহিছোঁ আমি ইয়াত একেবাৰে থাকি নাযাওঁ নহয় একো নহয় বৌ এতিয়া আমি ইয়াতে থাকোঁ কেইদিনমান তাৰপিছত আকৌ যামেই নহয় আৰু চহৰৰ ঘৰলৈ মা ব'লা না ভিতৰলৈ যাওঁ ৰচোন ঘৰটো মোক অলপ ভালদৰে চাই লৈ দে তাৰপিছত ভিতৰত বহুত কাম আছে নহয় সেই কামবিলাক কৰি লওঁগৈ আৰু তাকি আৰু প্ৰমিলা আজি আহিলোঁ ই মাত্ৰ পাইছোহি প্ৰমিলা আণ্টি খবৰ ভালনে প্ৰমিলা ঘৰত ভাল নহয় ন তোমালোকৰ কি ক'বা হাত পাতবিলাক আহি ধোৱাই নাহে ধুওঁগৈহে আৰু থাকিম আৰু এমাহমান মানে হেৰি আমাৰ ঘৰটো মানে আছাম টাইপৰহে আছে এতিয়া মানে RCC উঠাইছোঁ মানে বিল্ডিং দুতলীয়া বনাইছোঁ যে সেইকাৰণে আৰু কেতিয়াবা থাকি যাওঁ মিনতি তুমি কিবা কৈছা নেকি যোৱা আহিবা আকৌ আহিব আহি থাকিব মা তুমি RCC উঠোৱা বুলি কিয় মিছাকে ক'লা ইহঁতকেইজনী অলপ বেলালি মাৰিছোঁ কিমানো আৰু আছাম টাইপৰ বুলি কৈ থাকিম বিল্ডিং বুলি ক'ম আকৌ বনাবলৈ দিয়া কাৰণে আহিছোঁ আকৌ আমি সেইবুলি তও ক'বি দেই মানে ক'লি আৰু অকণমান আমাৰ ষ্টেটাছটো অলপ বাঢ়িব আৰু তুমিও যে আৰু দেই বোলে এতিয়া ভিতৰলৈ যাওঁ ব'ল বহুত কাম আছে ইচ ৰাম ফুলনি বাৰীখন ইমান লেতেৰা হৈ আছে এইকেইদিন চাফাই কৰিবলৈ পৰা নাই মানে কামৰ পৰা মানে আজৰিয়ে পোৱা নাই মই প্ৰমিলা দেখোন কিনো কৰিবা আৰু ফুলনিখনৰ কথাকে ভাবি আছোঁ অলপ লেতেৰা হৈছে মানে কথা এটা গম পাইছে গাঁৱলৈ মানুহ কৰোণা দেৱাবলৈ আহিছে অকণ ভালকৈ চাই চিতি থাকিব আকৌ গম চাগে পোৱাই নাই আপুনি কোননো আহিল আকৌ থোৱা এইবিলাক একো কৈ থাকিব নালাগে আমি সাৱধানে থাকিলেই হ'ল আৰু তোমালোকে নিদিনো কোনে দিব আৰু এই ফুলখিনি দেখিবলৈ ভাল লাগে কাৰণে মই সজাই কৰি থৈছোঁ আৰু তোমালোকেও সজাই কৰি থবা কথা এটা ভাবিছোঁ এইকেইদিন ইমান ৰ'দ দিছে সূৰ্য দেৱতা পূজা এটাকে পাতিব লাগিব তেতিয়া মানে ৰ'দটো অলপ হ'লেও কমাই দিব সূৰ্য দেৱতাই পচন্দ কৰিব লাগিব আমি তেতিয়াহে সূৰ্য দেৱতাই আমাৰ ৰ'দটো কমাই দিব সেইকাৰণেহে মেলি থৈছোঁ বাৰু এতিয়া তুমি যোৱা মই ভাতকেইটা বাঢ়োঁগৈ এই ল'ৰা ছোৱালীকেইটাকো মাতোঁগৈ এইজনী যে আৰু প্ৰমিলাজনী নহয় য'ৰ তোৰ কথাবিলাক আনি য'ৰ ত'ত গাই ফুৰিব আজি মোৰ অতখিনি সময় নষ্টই কৰি দিলে ইমানখিনি সময় মই বনকেইডালকে চিকুৰাব পাৰিলোহেঁতেন ভাতকেইটা খাওঁগৈ বুলি ভাতকেইটা বাঢ়োঁগৈ বুলি কৈয়ে মই বাচিছোঁ মানে প্ৰমিলা তুমি দেখোন আকৌ আহিলা হ'ব যাম বাৰু যাম এতিয়া তুমিও যোৱা ময়ো যাওঁ দেই মোৰ মানে বহুত কাম আছে জানানে মই মানে ভাতকেইটা বাঢ়োঁগৈ আকৌ তোমালোকেও খোৱাতে ভাতকেইটা মই সেই মিনতি ঘৰ
ঘৰলৈ এপাক গৈহে আহিব লাগিছিল তেতিয়াহে মই গম পাম তাই সঁচাকেই কৈছে নে মিছাকেই কৈছে তাইৰ পৰা কথা মইহে উলিয়াব পাৰিম দেই ইমান কাম এইবিলাক কাম কৰি কৰি মই ভাগৰি গৈছোঁ দেই হয় তইনো কি মুখখন মেলি চাই আছ মই যে কি যে কৰিম নহয় গাঁৱলীয়া ঘৰখনলৈ আহি মোৰ একে অৱস্থাই নাইকিয়া হ'ল তাততো এইটো কৰিবই নালাগে তেনেকৈ পানী একদম টেপ খুলিলেই পানী ইয়াতো কল জালকে বুঢ়াব লাগে এইটো কৰিব লাগে সিটো কৰিব লাগে মই ভাগৰি পৰিছোঁ আৰু সোনকালে চহৰলৈ যোৱা ব্যৱস্থা কৰিব লাগিব যাচোন যা বেলেগ কামবিলাকে কৰগে মই একদম ভাগৰি গৈছোঁ দেই কিন্তু মা কথা এটা গম পাইছা নাই কাইলৈৰ পৰা আকৌ লকডাউন দিছে আৰু আমি চহৰৰ ঘৰলৈ যাবই নোৱাৰিম চাগে লকডাউন দিলে আজি বাতৰিত পাইছিলোঁ এনেকৈ বন্ধ দিলে কেনেকৈ হ'ব আকৌ এটা কামেই কৰিব লাগিব এইটো ঘৰটোকে অলপ ঠিক কৰি দিব লাগিব এইটো ঘৰটো অকণ ভাল কৰিব লাগিব টেপ চেপ এনেকৈ বহাব লাগিব অলপ ঘৰ চৰবিলাক এইটো ভাঙি দিব লাগিব তাকে আমি কেইদিনমান ঘৰ বেলেগৰ ঘৰতে থাকিম এই দুঘৰমান লগৰ মোৰ ভণ্টিজনী ঘৰটো আছে নহয় ইয়াতে মাহী ঘৰলৈ ফুৰিবলৈ যোৱাই নাই আকৌ কাইলৈ ফুৰিবলৈও যাম তাত গৈ কেইদিনমান থাকি আহিম তেতিয়াহ'লে আৰু ঘৰ চৰবিলাক বনাই কৰি হ'ব আৰু তেতিয়াহে আহিম আৰু ঘৰলৈ মা এইবাৰ ঘৰটো আমাৰ চহৰত থকা ঘৰটোৰ নিচিনা কৰিবা হ'ব চেষ্টা কৰিম বাৰু এতিয়া এইখিনি কামকে কৰি ল'বচোন যা এই ভিতৰত মই কাপোৰ কেইটামান সামৰি থৈ আহিছিলোঁ মানে কাপোৰ বেগৰ পৰা উলিয়াই থৈ মই ৰ'দত দিছিলোঁ ৰ'দত দি পেলাই সামৰি থৈ আহিছোঁ তাকে যাবগৈ যা বাৰু তুমি কৰা মই সেইখিনি কৰি আহোঁগৈ এবেলি মন বুকুতে ৰাখি এবেলি মন দিলাহি ঢালি মনলে উভতি আহে ল'ৰালি তোৰে মোৰে তি ধেমালি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে পৰিছে আপুনি চহৰৰ পৰা আহি গোটেইজনী শকত হৈ আহিছে আৰু আপোনাৰ গানটো শুনিও ভাল লাগিলে দেই চহৰীয়া গানৰ নিচিনাই লাগিলে হয় নেকি দীপালি তোমাকো একে শকত লাগিছে দেই বহু দিনৰ মই দেখিলোঁ আকৌ হয় দিয়ক ইমান দিনৰ মই লগ পালোঁ ন তাকে বহাচোন বহা নবহো দিয়ক আজি নবহো বেলেগ এদিন আহিম বহিম আপোনালোকৰ এই চহৰৰ পৰা অহা আজিহে আহিছে ন মোক এই হেৰিয়ে খবৰটো দিলে কেইজনীৰ নাম কি আছিলে পমিলা তাৰ খবৰটো মোক দিলে ভালেই কৰিলা আহিলা দিয়া মোৰ এই চহৰৰ পৰা আহি কাম বনবিলাক কৰি এই ছোৱালীজনকো কাম বনবিলাকে কৰিবলৈ পঠাইছোঁ একেবাৰে কি ক'বা ইমানবোৰ কাম বোলো চহৰৰ নিচিনাকৈ এটো সৰু সুৰাকৈ ঘৰ এটা পাতিহি ল'ম তাত একেবাৰে মই বিল্ডিং বনালোঁ নহয় দুতলীয়া বনাবলৈ সেইকাৰণে ইয়াত আহিছোঁ তাত মানে মই দুতলীয়া এনেকৈ আৰ চি চি উঠাইছোঁ দুতলীয়া ঘৰত আছে আগতে চহৰলৈ গ'লে দেখিবাই আমাৰ ঘৰলৈ গ'লে দেখিবাই দুতলীয়া তাকে আৰু তেতিয়া আমি সেইটো ঘৰ হোৱালৈকে আমি বোলো গাঁৱৰ ঘৰলৈকে পাক আহোঁগৈ ঘৰটো বনাবলৈ কিমান দিন লাগিব এমাহমান লাগিব তাকে এমাহমানতে কেনেকৈ থাকিবা আজি এতিয়া আমুৱাই গৈছে জানানে তাত টেপ খুলিলেই পানী ইয়াতো আৰু কল চল বুঢ়াব কৰিব লাগে একেবাৰে ইমান সমস্যা সেইকাৰণে ইয়াতো ঘৰটো অকণ ভালকৈ বনাই ল'ম বুলি ভাবিছোঁ আছাম টাইপৰ এটাকে সৰু সুৰাকৈ এমাহমান থাকিবৰ কাৰণেকৈ তাকে বনাবলৈ কাইলৈ পৰা মিছেছ যে মাতিছে আৰু বোলো এইবোৰ ভনীজনী ঘৰতে থাকিম এতিয়া এইকেইদিন ভালেই কৰিছে আমাৰ ঘৰলৈও যাব আকৌ যাম দিয়া যাম আপুনি এটা কাম কৰিব আপুনি দুতলীয়া বনাইছে গাঁৱৰ মানুহক 3তলীয়া বুলি ক'ব বুজিছে তেতিয়াহে আপোনাৰ অকণমান ষ্টেটাছটো ভাল আহিব মানে কথাটো বুজা নাই তেনেকৈ 3তলীয়া বুলি ক'ব দুতলীয়া বনাইছে 1তলীয়া ওপৰত কৈ দিয়ক না দীপালি আৰু তোমাৰ আগত কি মিছা কথা ক'ম আমাৰ ঘৰটো সেই আছাম টাইপৰে হৈ আছে মই দুতলীয়া বুলি নিহে ষ্টাডি এটা মাৰিছোঁ তুমি মোৰ অলপ কথাটোকে কৈছা তুমি কৈছা যে আজিৰ পৰা 3তলীয়া বুলি ক'ম আৰু 1তলীয়া বাঢ়ি যাব যেনিবা তাকে হ'ব দিয়ক বাৰু এতিয়া মই যাওঁ মোৰ মানে অলপ কাম দুটামান আছে ফুলনি বাৰীখন অকণমান চাফা কৰিবলৈকে আছে আপুনি আকৌ ভাত পানী খালে নাই আকৌ খালোঁ ভাত পানী খাই বৈ ময়ো এই ঘৰটোকে চাফা কৰোঁ বাৰু যোৱা দিয়া যাম দীপালীয়ে মোৰ মনৰ কথাটোকে ক'লে এতিয়া মই মানুহক 3তলীয়া বুলি ক'ম তেনেহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু লগতে শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ আহি থকা ভিডিঅ' সকলো পাই থাকে ইয়াৰ পিছৰ খণ্ড কিন্তু চাবলৈ নাপাহৰিব অতি সোনকালে আহি আছে